নমস্কাৰ মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ আসলতে এই ভিডিঅ'টো বহুত দিনৰ পুৰণা হয় মই এই ভিডিঅ'টো যেতিয়া শ্বুট কৰি থৈছিলোঁ তাৰ পিছতে দেহা বসন্ত ওলালে সেইকাৰণে মই এডিটিং কৰিবলৈ নাপালোৱে আৰু এতিয়া কমসে কম 20 দিন 25 দিন মান হ'ল সি কোনোমতে ভাল পাইছে সেইকাৰণে মই ভাবিছোঁ এতিয়া এডিটিং কৰিব পাৰি আৰু সেইকাৰণে আজি এডিটিং কৰিবলৈ ললোঁ আসলতে দেহাৰ বসন্ত হোৱাৰ পিছত তেনেকৈ সি ক'লে বোলে মা মোক আৰু ভিডিঅ' নকৰিবা মানে এইকেইটা দিন সেইকাৰণে মই নকৰিলোঁ আৰু তাৰ বসন্ত ওলোৱাৰ পিছত মোৰো অকণমান অসুবিধা হ'ল সেই গতিকে সকাম পাতা দেৰি হৈ গ'ল আৰু সকাম 10-12 দিনমানৰ পিছত পাতিছোঁ তাৰ বসন্ত ওলোৱা এতিয়া বাৰু শুকাইছে কিন্তু দাগখিনি আছে আৰু এই ভিডিঅ'টো মই আগতেই শ্বুট কৰি থৈছিলোঁ এতিয়া অকণমান মনটো ভাল লাগিছে যিহেতু তাৰ গাটো বেয়া হৈ থাকিলে মোৰ মনটো ভাল নালাগে আৰু সেইকাৰণে এতিয়া অকণমান ভাল হৈছে সেইকাৰণে ভিডিঅ'টো এডিটিং কৰিব লৈছোঁ আৰু আজি বনাবলৈ মানে আজি বিশেষকৈ নহয় বাৰু এয়া বনোৱা দিন হ'ল কৈছোঁ আপোনালোকক এয়া মই বনাইছিলোঁ পোলাও লগতে পনীৰ তৰকাৰী মানে দেহা খাবলৈ মন গৈ আছিলে আৰু ঘৰত যি বস্তু আছে সেইদিয়ে বনাইছোঁ বজাৰলৈ যোৱা নাছিলোঁ আৰু আপোনালোকৰ কেনেকুৱা খা খবৰ জনাবচোন মোৰ বৰ্তমান এতিয়া ভালেই আৰু কিন্তু আজিৰ পৰা 15 দিন মানৰ মানে আগত বহুত মানে আমাৰ ঘৰখনত মন বেয়া আৰু সকলোৱে এতিয়া তাৰো ভাল হৈছে আৰু অকণমান প্ৰব্লেমবিলাকো আঁতৰিছে গতিকে এতিয়া আমাৰ দুইটাই ভালেই বাৰু এতিয়া মই তেল অলপ গৰম হ'ল হোৱাৰ লগত মই জিৰা আৰু জালুক তেজপাত দি দিলোঁ এতিয়া আদা নহৰু অকণ দি দিলোঁ আৰু এইখিনি ভালকৈ ভাজি পেলাই মানে অকণমান আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পিছত মই ইয়াত দিম জিৰা গুড়া ধনিয়া গুড়া লগতে জলকীয়া গুড়ি আৰু এতিয়া হালধিও দি দিলোঁ আৰু অকণমান মিট মছলাও দি দিছোঁ বাৰু আৰু এইখিনি ভালকৈ ভাজি অহাৰ পাছত মই আলুখিনি দি দিম আৰু আলুখিনি দিয়াৰ পাছত গৰম পানী দি দিম তাৰপিছত পনীৰ দি দিম সকলোৱে বনাব জানেই আৰু কিনো আৰু বেলেগ এনেকৈ বনোৱা নাই এইখন তৰকাৰী সকলোৱে জানেই বাৰু তথাপিও আপোনালোকক দেখাইছোঁ চাবচোন বাৰু কেনেকুৱা হয় আৰু ভিডিঅ' নবনোৱাৰ কাৰণে মোৰ 5টামান ছাবস্ক্ৰাইবাৰ কমিয়ে গ'ল বেলেগৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু মোৰ কমেহে আচলতে ছাবস্ক্ৰাইবাৰ এটা বাঢ়িলেও মনটো অকণমান ভাল লাগে অকণমান সাহস হয় মানে অত কামৰ মাজতো যে ভিডিঅ' এটা বনাওঁ গতিকে মানে এটা বাঢ়িলেও মনত অকণমান উৎসাহ আহে আৰু বনাবলৈ ভিডিঅ' মন যায় আৰু যেতিয়া কমি আহে তেতিয়া মানে ভাল নালাগে আৰু ভিডিঅ' বনোৱাসকলে জানে বাৰু অকণমান কষ্ট আছে ভিডিঅ' বনোৱা ভিডিঅ'কেইটা বনাই কৰি লৈ এডিটিং কৰি দিয়ালে অকণমান কষ্ট হয় বাৰু কিন্তু ছাবস্ক্ৰাইবাৰ যদিও এটাকেও বাঢ়ে বা 2-3 দিনৰ মূৰতো যদি এটা বাঢ়ে তেতিয়া মানে অকণমান ভাল লাগে আৰু এইফালে তৰকাৰী গৰম হৈ আছে উতলি আছে আৰু গৰম নহয় এতিয়া ইয়াত কেঁচা জলকীয়া 2টা দি দিছে কেঁচা জলকীয়াকেইটা মই ভাঙি দিয়া নাইকিয়া দেহাই জ্বলাব বুলি এতিয়া পনীৰখিনি তাত দি দিম এতিয়া ইয়াত মই অকণমান কচুৰি মেথি দি দিম তেজপাত দিলোঁ আৰু লং ইলাচি দালচেনি দি দিলোঁ এয়া গোটা জিৰা দিলোঁ এয়া জালুক দিলোঁ এতিয়া ইয়াত পিঁয়াজ এতিয়া ইয়াত গাজৰখিনি দি দিলোঁ ইয়াতে চেনি অকণ দিছোঁ আৰু লগতে
এয়া কাজু কিচমিচ দি দিছোঁ এতিয়া অকণমান নিমখ আদা থেতেলিয়াই দিলোঁ এইখিনি এতিয়া ভালকৈ লৰাই ল'ব এয়া চাউলখিনি দি দিম চাউলখিনি দি পেলাই বেছি সময় ভাজিব নালাগে সকলোৱে জানে বাৰু নহলে চাউলখিনি ভাঙি যাব আমাৰ মানে গ্যাস টেবুলখন ওখ যে দিগদি ল'ব লগা হয় প্ৰেছাৰ বস্তু বনালে অকমান উতলি অহাৰ পাছত মই প্ৰেছাৰটো বন্ধ কৰি দিলোঁ আপোনালোকে ইচ্ছা কৰিলে ঘিউ দিও বনাব পাৰে কিন্তু আমাৰ দেহাই ঘিউ নাখায় কাৰণে মই এনেকৈ পানী দি পেলাই প্ৰেছাৰটো অফ কৰি দিলোঁ এয়া আমাৰ ৰেডি হৈ গ'ল ঘৰত যিকেইটা বস্তু আছে সেইকেইটাই হটকে বনাব পৰাকে পোলাও আৰু লগতে পনীৰ গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে